অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কংগ্ৰেছৰ সময়ৰ পৰা আমি চিনাকি আমাৰ দাদা ভাই হিচাপে একটা এনে ৰিলেশ্যনটো থাকিব ৰাজনৈতিকভাৱে নহয় আমাৰ ঘৰুৱা বা আমাৰ চিনাকি হিচাপে আগৰ পৰাই আমি চিনাকি আগৰ পৰাই আমাৰ ভাল সম্বন্ধ আছে ৰিলেশ্যন আছে কিন্তু পলিটিকেলি নহয় এতিয়াও ভাল মই যদি কিবা বেমাৰ হয় নিশ্চয় খবৰ ল'ব আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কিবা বেমাৰ হয় মই খবৰ ল'ম এইবিলাক ৰিলেশ্যন ভাল ৰিলেশ্যন আছে কিন্তু পলিটিকেলি নহয় কথা এইটোৱে মোৰ শেষ প্ৰশ্ন হাগ্ৰামা মহিলাই ডাঙৰীয়া এইবাৰ বিটিচিৰ চিএম হ'বনে মই চিএম হোৱা নোহোৱা সেইটো ৰাইজে ঠিক কৰিব মই দাবীদাৰ নহয় মই চিফ হ'ব লাগে বুলি মই দাবীদাৰ নহয় খাম্পা আৰু চন্দন নিচিনা নহয় মই খাম্পা আৰু চন্দনটো হ'ল মোক বিপিএফৰ প্ৰেচিডেণ্টৰ পৰা খেদাই দি চিফ হোৱাৰ ধান্দা আছিল আৰে ৰাইজে যদি আপোনাক নামানে আপুনি কেনেকৈ বিটিচিৰ চিফ হ'ব ময়ো আজি ক'ব নোৱাৰে বিটিচিৰ চিফ কোন হ'ব দল আছে দলে বাছনি কৰিব ৰাইজ আছে ৰাইজে বাছনি কৰিব ইহঁতৰ আমাৰ দলৰ পৰা বেলেগ দলত যোৱাৰ কিবাটো কি আছে আচল টাৰ্গেট আছিল বিপিএফৰ প্ৰেচিডেণ্টৰ পৰা হাগ্ৰামাক খেদাব লাগে আৰু বিটিচিৰ চিফ হ'ব লাগে এইটোহে আছিল ইহঁতৰ এইমটো এইটো পাৰা নাই এতিয়া ইউপিপিএলত গৈছে ইউপিপিএলে ইহঁতক জাগা দিব ইউপিপিএলক ইমান বেয়া গালি গালাজ দিয়া এই খাম্পা আৰু চন্দনক এই প্ৰমোদে ভাল পাব এই উৰ্খাৱে ভাল পাব এই ৰংগেৰা ইহঁতে জিন্দগী নাপাহৰে জাগা আছিল বিপিএফত ইহঁতৰ এতিয়া ক'ত গ'ল এইখিনি